গাইজ আজি মই লৈ আহিছোঁ বিয়াৰ 3 নম্বৰ পাৰ্টটো আৰু দেখিছেনে ভিডিঅ'টো বা দিয়া মানে দেৰিয়ে হৈ গৈছে কি কৰিব আৰু এতিয়া কইনাক নিব গা ধুৱাবলৈ তাৰপিছত কইনাৰ এইবিলাক পেকিংসমূহ আৰু অকণমান দেখুৱাই দিছোঁ তাৰপিছত এইফালে কইনাৰ ৰখীয়া কইনাৰ ঘৰৰ বস্তু ৰখীয়া আৰু এতিয়া এয়া কইনা গা ধুৱাবৰ কাৰণে নিয়ম কৰি আছে এনেকৈ মাকে তাৰপিছত আৰু ভইচটো মিউট কৰিব লগা হৈছে কাৰণ কিয়নো মানে গান আহি আছে যে সেইকাৰণে মই নিজৰ ভইচে দিব লগা হৈছে আৰু তাৰপিছত এয়া কইনাক গা ধুৱাব আৰু তাৰপিছত এয়া ছাইডত যে ৰৈ আছে আমাৰ কইনাৰ হৈছে মাহীয়েক আৰু মাহীয়েকে মানে ইমানেই বেয়াকৈ কান্দিছে কি ক'ব দেখি আৰু বেয়া লাগিছে আৰু প্ৰথমতে সেয়া মাকে গা ধুৱাইছে মাহ হালধি আনিব এতিয়া তাৰপিছত এইফালে কান্দি আছে সেয়া কইনাৰ মাহীয়েকৰ ছোৱালী ভনীয়েক মানে কি ক'ব আৰু এইটো সঁচাই এই মুহূৰ্ততো মানে ক'ব নোৱাৰে আৰু অট'মেটিক চকু পানী ওলাই যায় দুখ লাগি যায় আজিৰ পৰা তাই আৰু ছোৱালীৰ জীৱনটো নাই বুলিয়ে ক'ব পাৰি এতিয়াৰ পৰা তাই বোৱাৰী জীৱন আৰম্ভ কৰিব তাৰপিছত আশীৰ্বাদ থাকিল মুনমি তুমি তোমাৰ বৈবাহিক জীৱনটো যাতে ভালদৰে মানে পাৰ হয় আৰু তাৰপিছত সেয়া মাহীয়েকে ইমানেই কান্দিছে মানে তাৰপিছত তাৰপিছত মাকৰতো এইটো অৱস্থা দেখি আৰু খুবেই বেয়া লাগিছে এয়া মাকে এনেদৰে কান্দি আছে কি বুলিনো মানে সান্ত্বনা দিম মানে ক'বলৈ ভাষা নাইকিয়া হৈ যায় আৰু
তাৰপিছত এয়া কইনাৰ ভায়েক এতিয়া ভায়েকে মানে দাঙি নিব কইনাক যিহেতু গা ধোৱা হৈ গ'ল এতিয়া ভিতৰলৈ নিব আৰু তেখেতক জোৰোণৰ দিয়া সাজযোৰ মানে পিন্ধাই এতিয়া কইনাক ৰেডি কৰিব যিহেতু দৰা আহিব হৈ গৈছে আৰু চাই থাকক ভিডিঅ'টো আৰু দৰা আদৰাৰ পৰ্বটো মই ইয়াৰ নেক্সট ভিডিঅ'টো দিম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব ভিডিঅ'টো সেইখনকে চাই থাকক আশা কৰোঁ চাই ভালে পাব নাকত পৰিলে ভাল মৰম কৰিব দিয়া মিদিলে আমাৰ এতিয়াও কৰে নাকত এটা যিমান পাৰ আগুৱাই লৈ যাবি সদায় উজ্জ্বল কৰি ল'বি সেন্দুৰটো না কি কিছুমান কথা শিকাই দিছোঁ তাই যোনজনী নাই দৰা ভৰি ধৰ ৰেডি হৈ আছে দৰা ভৰি ধৰ যি অলপ মোকো দিব লাগিব কেমেৰা কৰি দিয়া ঠিক আছে আমি ভাগ কৰি ল'ব লাগিব না ফূৰ্তি লাগিছে কিবা এটা পাবা না কিন্তু দুখো লাগিছে কি কৰিম তাৰপিছত এইফালে দৰা আহি পাই গ'লি আৰু ইয়াৰ ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত দিম বাই বাই